নমস্কাৰ, মোৰ চেনেললৈ স্বাগতম জনালোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ পাছ কৰিছে, বিশেষকৈ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে এইচএছ পাছ কৰি কি কৰিব কি নকৰিব বহুতেই ভাবি থাকে। সেয়েহে এইচএছ পাছ কৰা ছাত্ৰীসকললৈ আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ বুলিয়ে ক'ব পাৰি। তেওঁলোকে চাই বহুত উপকৃত হ'ব। মানে মোৰ মোবাইলত থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে কিহৰ ওপৰত আজি টপিকটো ভিডিঅ'টো বনাব লৈ আছোঁ। যিসকল ছাত্ৰীয়ে এইবাৰ এইচএছ পাছ কৰিব আৰু আগতে যিসকলে পাছ কৰি থৈছে, এইসকল ছাত্ৰীয়ে ভাবি আছে যে জিএনএম, এএনএম আৰু বিএছচি নাৰ্ছিং এই তিনিটাৰ ভিতৰত যিকোনো এটা কৰিম বুলি। 2024 চনত যিসকল ছাত্ৰীয়ে এইচএছ পাছ কৰিছে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। সকলোৱে যাতে ভিডিঅ'টো চাই আৰু শ্বেয়াৰ কৰে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। ব'লকচোন এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে জানিব লাগিব যে জিএনএম, এএনএম আৰু বিএছচি নাৰ্ছিং কোৰ্চটো কি বস্তু। 2024 চনত অৰ্থাৎ এই বছৰত যিসকল ছাত্ৰীয়ে এইচএছ পাছ কৰিছে বা পাছ কৰি আগতে থৈছে, জিএনএম, এএনএম দুটা ভাগ হৈ যায়। এটা হৈছে প্ৰাইভেটৰ পৰা কৰিব পাৰি আৰু আন এটা হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰিব পাৰি বা চৰকাৰী ফালৰ পৰা কৰিব পাৰি। জিএনএম বা বিএছচি নাৰ্ছিং প্ৰাইভেটত কৰিবলৈ গ'লে 5 লাখ টকাৰ খৰচ হৈ যায়। প্ৰায়বিলাক ছাত্ৰীয়ে প্ৰাইভেটত কৰিবৰ কাৰণে সক্ষম নহয়। সেয়েহে তেওঁলোকে গভ নাইবা চৰকাৰী চিষ্টেমত কৰিব পাৰিলেহে ভাল হ'ব বুলি ভাবে। প্ৰথমতে কথাটো হ'ল কোনবিলাক ছাত্ৰ-ছাত্ৰীয়ে জিএনএম, এএনএম আৰু বিএছচি নাৰ্ছিং কোৰ্চটো কৰিব পাৰিব। যদি চৰকাৰীভাৱে কৰিব খোজে তেনেহ'লে জিএনএম আৰু এএনএমত ছাত্ৰবিলাকৰ সুবিধা নাপায়, কিন্তু প্ৰাইভেটত ছাত্ৰবিলাকৰ বা ল'ৰাবিলাকে কাৰণে বিএছচি নাৰ্ছিং কোৰ্চটো সুবিধা আছে। এতিয়া মেইন কথাটো হ'ল যিসকল ছাত্ৰীয়ে এপ্লাই কৰিম বুলি ভাবিছে সেইসকল ছাত্ৰী এইচএছ পাছ হ'ব লাগিব আৰু লগতে 50% থাকিব লাগিব। আৰু যিসকলৰ 50% নাই তেওঁলোকে অবাবত সময় নষ্ট কৰিব নালাগে আৰু এপ্লাইও কৰিব নালাগে। যিসকল অলৰেডি 50% আছে তেওঁলোকৰ কাৰণে এটা ইনক্লুড আছে যে ইংলিছ ছাবজেক্টটোত 40 মাৰ্কছ থাকিব লাগিব। সহজতে ক'বলৈ গ'লে এপ্লাইৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ লাগিব। হাই ছেকেণ্ডেৰী পাছ কৰোঁতে আপোনাৰ 50% থাকিব লাগিব আৰু ইংলিছত 40 মাৰ্কছ থাকিব লাগিব। জিএনএম আৰু এএনএম এপ্লাইৰ কাৰণে যিকোনো ষ্ট্ৰীমৰ পৰাই হ'ব পাৰে। এপ্লাই যিকোনো আপুনি আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি কৰিব পাৰে। আনহাতে বিএছচি নাৰ্ছিং এপ্লাই কৰিবলৈ হ'লে অকল ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকলেহে কৰিব পাৰি। এএনএম আৰু জিএনএমৰ কাৰণে ছায়েন্স হওক, কমাৰ্চ হওক, আৰ্টছ হওক সেই তিনিটা বিভাগে এপ্লাই কৰিব পাৰিব, কিন্তু বিএছচি নাৰ্ছিঙৰ কাৰণে অকল ছায়েন্সৰ ষ্টুডেণ্টখিনিহে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে এটা কণ্ডিশ্যন এড হৈ আছে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফ্ৰীকৈ এই কোৰ্চটো কৰিব খুজিছে তেওঁলোকৰ বিপিএল কাৰ্ড নাইবা ৰেচন কাৰ্ড থাকিব লাগিব, অৰ্থাৎ বিপিএল কাৰ্ডটো বাধ্যতামূলক। আৰ্থিকভাৱে যিবিলাক দুৰ্বল সেইসকল মানুহকহে এই কোৰ্চটোত চৰকাৰে সুবিধা দিব। যদি ঘৰত যিকোনো এজন সদস্যৰ চাকৰি আছে তেনেহ'লে সেইগৰাকী ছাত্ৰী বা ছাত্ৰই এই সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব। এতিয়া কথাটো হ'ল 2024 বৰ্ষত কেনেকৈ ফ্ৰীতে পঢ়িব পাৰি আৰু কি কি পৰীক্ষা দিব লাগিব। এএনএমৰ ক্ষেত্ৰত 2 বছৰীয়া এটা কোৰ্চ হ'ব এএনএমটো, আনহাতে জিএনএমটো হ'ব 3 বছৰীয়া এটা কোৰ্চ আৰু বিএছচি নাৰ্ছিংটোৰ ক্ষেত্ৰত 4 বছৰ থাকিব। এই জিএনএম, এএনএমৰ ক্ষেত্ৰত যিসকল ছাত্ৰী কৰিব যাব সেইসকলৰ সম্পূৰ্ণ বিনামূলীয়া থকা, খোৱা, হোষ্টেলৰ পৰা ইত্যাদি কৰি বিজুলীলৈকে এই সকলোবিলাক সুবিধা চৰকাৰে বহন কৰিব। তেওঁলোকে 1 টকা পইচাও খৰচ কৰিব নোৱাৰে। এই সুবিধাখিনি পাবলৈ হ'লে ওপৰত কথাখিনি মানি চলিব লাগিব।
আনহাতে প্ৰত্যেক বছৰে জুন জুলাই মাহত এটা এক্সাম হ'ব, য'ত নেকি শ্বৰ্ট ফৰ্মত কোৱা হয় GNMEE এণ্ট্ৰেন্স এক্সাম বা GNME এণ্ট্ৰেন্স এক্সাম বা CEE কমন এণ্ট্ৰেন্স এক্সাম। GNMEE GNMৰ কোৰ্চটোত কৰিব পাৰি আৰু CEE হ'ল BSc নাৰ্ছিং। এই দুটা পৰীক্ষাত 100 মাৰ্কছৰ হ'ব আৰু এই পৰীক্ষা পাছ কৰাৰ পাছত কাট অফ মাৰ্কছ আহিব। যেতিয়া কাট অফ মাৰ্কছত যেতিয়া চিলেকশ্যন হ'ব তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলে চৰকাৰক গোটেইখিনি সুবিধা প্ৰদান কৰিব বা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। যেতিয়ালৈকে তেওঁলোকক চৰকাৰৰ সুবিধা প্ৰদান কৰি এজন চৰকাৰী নাৰ্ছ হিচাপে গঢ়ি তুলিব নোৱাৰে তেতিয়ালৈকে তেওঁলোকক এই কোৰ্চটোৰ ভিতৰত ৰাখিব আৰু যেতিয়া শেষ হয় তেওঁলোকে এগৰাকী চৰকাৰী নাৰ্ছ হিচাপে স্বীকৃতি পাব আৰু সম্পূৰ্ণৰূপে সিহঁতি দৰমহা লাভ কৰিব। চ' মোৰ ভিডিঅ'টো আছিল ইমানতে। যদি চাই ভাল লাগিল এটা লাইক কৰিব, কমেণ্ট কৰিব, আগতে উল্লেখ কৰিছোঁ শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ পৰা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিব পাৰে তেনেহ'লে মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰি থ'ব। চ' ধন্যবাদ।